Hey guys, welcome back to my channel Irene Bora. Namaskar, moi Irene Bora পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আপোনালোকক। আপোনালোকে দেখিব পাইছে যে মোৰ এটা YouTube চেনেল আছে য'ত Irene Bora বুলি আছে। যেটো মই য'ত কভাৰ ভিডিও সং দি আছিলো এতিয়া দিয়া নাই কাৰণ মই এজনী মেডিকেল ষ্টুডেন্ট মেডিকেল থকাৰ কাৰণে মই কিছুমান নাইট ডিউটি মৰ্নিং ইভিনিং ডিউটি কৰি থাকোতে আৰু হোষ্টেলত অহা পাছত যেহেতু মই ইমান বৰ লাগে আৰু ৰেষ্ট ল'ব থাকে আৰু এসাইনমেন্টটো থাকে এনি টাইম হেয়া দি থাকোতে মোৰ টাইমটো গুচি যায় আৰু বনাব টাইম নাথাকে যেহেতু আমাৰ তাত বন্ধ দিছে ইনষ্টিটিউট যেহেতু মই ঘৰত আছো সেইকাৰণে ভাবিলো কভাৰ ভিডিও সং দিয়াটোতো এটা ইম্পৰ্টেবল কথা বিকজ ইমান কৰোনা হৈ আছে আৰু ঘৰৰ পৰা যোৱাটো নিদিয়ে সেইকাৰণে ভাবিলো ঘৰতে যেহেতু আছো মইনো কি কৰোঁ কেনেকৈ থাকোঁ সেই বিষয়ে লৈ এটা ব্লগ বনোৱাই ভাল সেইকাৰণে মই ডিসিশন ললো কভাৰ ভিডিও সংটো সাইডত ৰাখি এতিয়া বৰ্তমান ব্লগলৈ আহিছো আজি মোৰ ব্লগটো এটা নতুন ব্লগ লৈ আহিছো যেটো ব্লগ এজনী ছোৱালীয়ে যেতিয়া লং জাৰ্নি কৰে তেতিয়া নিজৰ বেগত কি ৰাখে বা কি থয় কেনেকৈ যায় সেই বিষয়ে লৈ ভিডিওটো বনাইছো মইনো মোৰ বেগটোত কি ৰাখো তাকে ষ্টাৰ্ট কৰচোন লেটস গো আৰু এটো মোৰ বেগ যেটো মোৰ অতি প্ৰিয় বেগ আছে বেগ ডাঙৰ কিন্তু মই সৰু বেগ লওঁ কাৰণ মোৰ এটো বেছি কমফৰ্টেবল হয় যাৰ যি কমফৰ্টেবল হয় এটো বেগ মোৰ বেছি কমফৰ্টেবল হয় যেটো মই সাইডেও ল'ব পাৰোঁ বা এনেকেও কৰি ল'ব পাৰোঁ আৰু ঘৰলৈ আহোঁতে ডাঙৰ বেগ লৈ নাহোঁ আহিলে প্ৰব্লেম হ'ব পাৰে আৰু বেগ থাকে অলৰেডি আৰু হাততো বেগ থাকে চ' এইটো বেগ লৈ মই বেছি কমফৰ্টেবল কৰোঁ আৰু যি ভৰাব লগা হয় ইয়াতে ভৰাও আৰু যিখিনি নুসুমাই মোৰ ভাগৰ স্কুলীয়া বেগটোত ভৰাওৱে কিন্তু এইটো বেগ আৰু এটা প্ৰশ্ন এইটো খুদিব যে আপুনি এইটো বেগ ক'বা লৈছিলে এইটো বেগ মই গণেশ কই নহয় ফেন্সি পা আই থিংক ফেন্সি বা গণেশ ফেন্সি পা লৈছিলোঁ ইয়াৰ প্ৰাইচটো আছে 350 আছিলে আৰু বহুত কমফৰ্টেবল বেগ হয় মোৰ কাৰণে বহুত প্ৰিয় চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ন ভিডিঅ'টো বনাই দেখিব পাইছে চাগে মই চুলিটো বান্ধি লৈছোঁ কাৰণ ইমান ৰ'দ দিছে নহয় থাকিব পৰা নাই আৰু গৰম দিনত তো চুলিটো আৰু ইয়াত লাগি থাকিলে বহুত গাটো কিবি লাগে আৰু বাহিৰৰ ফেনখনত মানে ইনভাৰ্টাৰ কানেকশ্যন কৰা নাই যে সেইকাৰণে লাইটটো গুচি গ'ল আৰু গৰম দিন হ'ব বাৰু এতিয়া দেখাম মোৰ বেগটোত মই কি লৈ যাওঁ প্ৰথমে ষ্টাৰ্ট কৰিম মাই ফোন মষ্ট ইম্পৰ্টেণ্ট বস্তু এইটো চবৰ কাৰণে ইম্পৰ্টেণ্ট মোৰ কাৰণেও ইম্পৰ্টেণ্ট most important to সব বস্তুৱে হয় but very important ইয়াত মোৰ পান কাৰ্ড আধাৰ কাৰ্ড ATM আৰু মোৰ ৰুমৰ মোৰ বাকচৰ চাবি কিছুমান পইচা 200 টকা ভিক্ষাৰী 200 টকা ভিক্ষাৰী এইখনটো ভেৰি ইম্পৰ্টেণ্ট কাৰণ এইখনৰ বাহিৰে আজিকালি বাহিৰলৈ গ'লে খচাখচ 1000 টকা ফাইন চ' আৰু মোৰ আইনাখন মই যেতিয়া মই ট্ৰেভেল কৰোঁ ঘৰৰ পৰা মইনো ক'ত আৰু গুৱাহাটীৰ পৰা আৰু যেতিয়া ঘৰলৈ আহোঁ তেতিয়া আৰু যেতিয়া মই ইমান মানে ফেচটো চাব লগা হ'লে আইনাখনতে অলপ চাই লওঁ আৰু sanitizer
এইটোতো আৰু আজিকালি আৰু চবৰে আৰু লাগে যেতিয়া এনি টাইমটো আৰু চবে আৰু চেনিটাইজাৰ কৰি থাকিবই লাগে যিহেতু কৰোণা চিজন আছে ইয়াৰ স্মেলটো বহুত ধুনীয়া হয় হিমালয়াৰ এইটো মোৰ লগৰ এজনীয়ে দিছিলে যেতিয়া মই ট্ৰেভেল কৰোঁ যেতিয়া ঘামবোৰ ওলাই যায় আৰু ইমানটো আজিকালিতো ইমান আগতেতো ৰ'দ নাছিলে বা তাহোঁ আহি পিছতো নিজৰ ভৰিটোত কিবা আনকমফৰ্টেবল ফিল হয় তেতিয়া মই অলপ যেতিয়া এই আজাল ইউজ কৰোঁ দেখি ভাল লাগে এইটো মোৰ জান হয় কাৰণ মই যেতিয়া বুলি নহয় মই যেতিয়া ঘৰৰ পৰা উঠোঁ আৰু মই যেতিয়া গুৱাহাটীত পাওঁগৈ তেতিয়াৰ পৰাই মোৰ এইডাল এনি টাইম মোৰ কাণত থাকেই আৰু মই বেছি বহুত লং হয় না আৰু জাৰ্ণি কৰিলে মোৰ বৰ লাগে আৰু একো অশান্তি টাইপ মানে ফিল হয় চ' এনি টাইম মোৰ লাগে এইটো নাথাকিলে মই মৰি যাম আৰু ভিক্স এইটো বহুত দিনৰ বুলি নহয় হৈছে তুমি যেতিয়া বোলে নহয় এইটো থাকিব লাগে এনি টাইম আৰু মোৰ ছানগ্লাছটো চবই লাগে কাৰণ আজি এতিয়াতো গৰম দিন আহিলে আৰু নিজৰ চকুৰ হালডালটো আৰু ক'ৰবাত গ'লে আৰু ছানগ্লাছটো মাস্কাৰা নাজানো কিয় সোমাই আছে আৰু এটা কথা মই আজি যে ভিডিঅ'টো বনাম বুলি কিছুমান বস্তু ভৰাইছোঁ বাট কিছুমান বস্তু আগৰ পৰাই থাকে মই নুলিয়াওঁ লিপষ্টিক কিছুমান লিকুইড এইকেইটা এইটো লিকুইড নহয় এইকেইটা ফেভৰেট হয় ছানস্ক্ৰীন মোষ্ট ইম্পৰ্টেণ্ট থাকিবই লাগে ছোৱালী মানুহৰ বেগত আৰু থাকেই চাগে কাৰণ এতিয়াতো গৰম দিন আছে কেতিয়াবাতো আমি মুখখন ধুব লগা হয় তো আৰু মুখখন ধুই আৰু এইটো এল'ভেৰাটো নাজানো কিয় সোমাই আহোঁতে চাগে লৈ আহিছোঁ মই উলিওৱাই নাপাওঁ ধুব লগা হৈ আছে বাট ধোৱা নাই লেতেৰি বুলি নক'ব আকৌ লিপ বাম এইটো কিয় লাগে যে মই যেতিয়া আহোঁ মই মোৰ কথাটো কৈছোঁ মই আহোঁ কিন্তু অহাৰ পিছত মোৰ মুখখন লিপষ্টিকটো মানে কিছুমান লিপষ্টিক ল'লেও মানে ভাল নালাগা হৈ যায় তেতিয়া মই এইটো উলিয়াই অলপ লগাই দিলে মোৰ মুখখন কথা ভাবিছে এই বেগটোতে ইমানখিনি বস্তু নোসোমাই এইটো বেগত যিখিনি নিব পাৰোঁ মানে সদায়তো একেটা বস্তুকে নিনো কেতিয়াবাতো চেঞ্জ কৰোঁ আজি এইখিনি লৈ যাওঁ কালি এইখিনি লৈ যাওঁ সেইকাৰণে চেঞ্জ কৰি থকা হয় মই দেখাইছোঁ মোৰ বেগটোত কি মই বস্তু লৈ যাওঁ সেয়া বস্তু দেখাইছোঁ কিন্তু এইটো বেগতে চব বস্তু নোসোমায় মোৰ আৰু আছে সৰু বেগটোত মই তাত সোমোৱাই লৈ যাওঁ দেখাইছোঁ মই মানে মই কোনখিনি বস্তু কেৰি কৰি লৈ যাব পাৰোঁ অসম মোৰ ফেভৰেট পাৰফিউম হয় এইটো পাৰফিউম মই আগৰ পৰাই লগাওঁ আৰু এইটো মানে একদম প্ৰিয় হয় আৰু ইয়াৰ স্মেলটো বহুত ধুনীয়া হয় একদম ফেভৰেট হয় মোৰ অসম বহুত মানে স্মেলটো বহুত ধুনীয়া লাগে বহুত কাঢ়াও নহয় মানে কিছুমান পাৰফিউম আছে যে মাৰিলে কাঢ়া হয় একদম মোৰ ভৰি যে একদম সেইটো ভেচলিন মই ভেচলিনটো কিয় ইউজ কৰোঁ যেতিয়া আমিতো চেনিটাইজাৰ লগাই থাকোঁ এনি টাইম তো হাতখন কিবা ৰাফ হৈ যায় তো মই অলপ লৈ আৰু হাত লগাই লওঁ লিপষ্টিক আৰু এটা এইটো ব্ৰাউন কালাৰ আছিলে ফণি আছিলে মোৰ ফণি
ক'ব দুখৰ বিলৈ এই ফণীখন মোৰ এটা দগীটো মোৰ পোৱালিটোৱে ভাঙি পেলালে আছিলে মোৰ মই উলিয়াই থৈ দিছিলোঁ এইখন মই ঘপককৈ উলিয়াই মোৰ টেবুলখন থলোঁ সেই টেবুলখন ঢুকি পাই আনি কামুৰি এনেকুৱা কৰিলে এতিয়া এইখনৰ চেঞ্জ কৰি তাৰকে দি দিলোঁ আৰু যা কিন্তু এইখন হেৰি হৈ আছিলে আৰু পেন আৰু এটা কথা মোৰ পেন মানে এই পেনটো থাকে কেতিয়াবা আহি থাকোঁতে কিন্তু মনত পৰিলে ঘপককৈ লিখি থৈ দিলোঁ এইটো পেন লাগে কেতিয়াবা ক'ৰবাত লাগে চাইন কৰিবলৈ আৰু এখন সৰু স্মল ডায়েৰী আছিলে সেইখন ডায়েৰী এইবাৰ নানিলোঁ পাহৰি থাকিলোঁ ল'ৰালে এক চাইডে কোবৰতে মানে ঘৰলৈ অহা থৈ আহিলোঁ ৰুমত আৰু এখন থাকে আকৌ পেন আছে মষ্ট ইম্পৰ্টেণ্ট সেইটো ৰাবাৰটো চবেই ৰাখিব লাগে যেতিয়া মই বেছিভাগ চুলি খুলি নথওঁ আৰু কেতিয়াবাতো ঠাণ্ডা দিনত খুলি আহিলে কেতিয়াবা ইমান গৰম চুলিত বান্ধি লওঁ ছেফটি লাগে ক্লিপ মানে মোৰ দেখিব পালে চাগে মোৰ আগৰকেইডাল সৰু কাটা আছে যেতিয়া মই আহোঁ গাড়ী হাৱাটোত আহি আগলৈ আহোঁতে টোপনি নিচাতটো মই ধৰি যাওঁ ইমানে আৰু একো নাই সেয়ে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ লাইক কমেণ্ট কৰি জনাব আৰু যদি এনেকুৱা ভিডিঅ' লাগে